নমস্কাৰ আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিব আৰু যদি ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব যাওঁ এতিয়া ব্লগ দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ মই বনাব লৈছোঁ মিঠা দৈ তাৰ কাৰণে এখন কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখনত মই 2 চামুচমান পানী দি দিছোঁ পানী দি পেলাই গোটেই কেৰাহীখনতে পানীখিনি মিলাই দিছোঁ কাৰণ পানী দিলে তলত গাখীৰটো লাগি নধৰে এতিয়া মই গাখীৰ দিছোঁ আধা লিটাৰ মই আমুল তাজা গাখীৰ দিছোঁ আপোনালোকে গৰু গাখীৰ মহৰ গাখীৰ জিউ গাখীৰটো বনাব পাৰে গাখীৰখিনি লৰাই থাকিব লাগিব চাব যাতে তলত লাগি নধৰে গাখীৰখিনি যিমান দিছোঁ তাৰ আধা হ'ব লাগিব আৰু মই ইয়াত দিম আমুল পাউডাৰ দুটা পেকেট 5 টকীয়া 10 টকাৰ দুটা পেকেট দিম মই তেতিয়া আৰু অলপ গাখীৰটো ডাঠ হৈ যাব যিমানে গাখীৰটো ডাঠ হয় সিমানে দৈটো ভাল হ'ব আপোনালোকে জাৰ্চি গৰু গাখীৰ নলব জাৰ্চি গৰু গাখীৰটো অলপ পানী হয় এতিয়া মই আমুল তাজা পাউডাৰটো মই গুলি ল'ম আমুল স্প্ৰে পাউডাৰটো মই গুলি ল'ম পাউডাৰ গাখীৰটো ইয়াৰে গাখীৰ অকণমান লৈ পেলাই মই গাখীৰখিনি গুলি ল'ম মই ইয়াত দি দিছোঁ আৰু এতিয়া মই লৰাই যাম গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব এতিয়া মই লৰাই গৈছোঁ সাইডত লাগাবো আপোনালোকে এৰুৱাই যাব তলত লাগিব নিদিব গাখীৰটো মানে ধুনীয়াকৈ পকাব লাগিব এটা দুটা উতল আহিলে নমাই দিলে নহ'ব গাখীৰটো সমানে মানে আধা হ'ব লাগিব তেতিয়াহে মানে দৈখিনি ভাল হ'ব এতিয়া মই ইয়াত দিছোঁ 1 কাপ চেনি দিছোঁ চেনি মই আৰু আধা কাপ ব্যৱহাৰ কৰিম চাব আপোনালোকে কিবা এটা পৰিলে ক'লা মই এইটো আঁতৰাই দিছোঁ মই চেনি দিও 5 মিনিটমান মই লৰাম গাখীৰটো মোৰ আধা হৈ গৈছে এতিয়া মই এইখিনি নমাই দিছোঁ এতিয়া মই ইয়াত চেনিৰ কালাৰখিনি বনাই ল'ম ইয়াত মই আধা কাপ চেনি দিছোঁ এইখিনি মই অলপ দেৰি এনেকৈ ৰাখি দিম নিজে নিজে পিগলিব দিম নিজে নিজে পিগলিলে এয়া মই এতিয়া লৰাই দিছোঁ লৰাই থাকিব আৰু ইয়াত অকণো পানী নিদিব আপোনালোকে পানী দিলে একদম বেয়া হৈ যাব
অকণো লাগি ধৰিব নিদিব সোনকালে পিগলি নগলেও অকণ পানী দিও বুলি ভাবিলেও পানী নিদিব নিজে নিজে সব ঠিক হৈ যাব এইখিনি একদম পুৰা তার অহালৈকে বনাব নালাগে এনেকৈ চাব হেতাখনে যদি তলত টপটপকৈ পৰিছে আৰু মানে তেনেকুৱাতে আপোনালোকে মানে হৈ গ'ল বুলি থৈ দিলে হৈ গ'ল এতিয়া মই ইয়াত এচামুচ গাখীৰ দি দিছোঁ মই লৰাই দিছোঁ গেছৰ ফ্লেম একেবাৰে কম কৰি দিব দেখিছেনে এটা ধুনীয়া কালাৰ হৈ গৈছে গাখীৰটো ইয়াতে দি মই লৰাই দিছোঁ সাইডত লাগিব নিদিব এতিয়া ইয়াত মই গাখীৰখিনি ঢালি দিছোঁ এতিয়া মই ভালকৈ লৰাই দিম কিনাৰত লাগি ধৰাখিনিও মই ভালকৈ হেৰি কৰি দিম এৰুৱাই দিম এই দৈটো বেংগলী সম্প্ৰদায়ৰ লোকে বহুত বনায় তেওঁলোকৰ প্ৰিয় হয় মিষ্টি দৈ বুলি কয় যিমানেই লৰাব সিমানেই ভাল দৈখিনি ভাল হ'ব এতিয়া মই এফালে দৈখিনি এখন চাকনি পাতি থৈ দিছিলোঁ তাত ইমানখিনি পানী ওলালে চক এতিয়া মই দৈখিনি ভালকৈ ফেটি ল'ম একদম ক্ৰীমৰ নিচিনাকৈ ফেটিব লাগিব তাত অকণো গুটি থাকিব নোৱাৰিব কিমান ধুনীয়াকৈ হৈ গৈছে এতিয়া মোৰ গাখীৰখিনি এনেকৈ লৰাই দিছোঁ লৰালে অকণমান সোনকালে ঠাণ্ডা হ'ব এইখিনি পুৰা ক্ৰীমৰ নিচিনা হৈ গৈছে গাখীৰটো যিমানেই মানে লৰাব সিমানেই বেছি ঠাণ্ডা হ'ব বেছি গৰমো কৰিব নালাগে একেবাৰে ঠাণ্ডাও কৰি পেলাব নালাগে মোৰ একদম জোখতে হৈ গ'ল এতিয়া মই অকণমান গাখীৰ লৈ পেলাই মই এই দৈখিনি দি দিছোঁ এতিয়া মই ভালকৈ লৰাই ল'ম মিলাই দিম অকণো এটা গুঠলি থাকিব নালাগে গাখীৰখিনি ঠাণ্ডা হৈছে নে নাই আপোনালোকে হাতত অকণমান দি পেলাই চেক কৰি চাব পাৰে এতিয়া মই দৈখিনি দি দিছোঁ এতিয়া ভালকৈ মিলাই ল'ব দৈখিনি দিয়াৰ পিছত অকণমান গাখীৰটো ডাঠ হৈ গৈছে
এইটো মোৰ মলা কালি আনিছিলোঁ মই গোটেই ৰাতিটো ইয়াত পানী ভৰাই থৈ দিছিলোঁ তেতিয়া মানে পানীটো শুহি লয় এতিয়া ইয়াত মই দৈখিনি দি দিছোঁ গাখীৰখিনি দি দিছোঁ অকমান জুৰে জুৰে থলে দৈটো ভাল হয় সেইকাৰণে মই অকমান ওপৰৰ পৰা থৈছোঁ মাটিৰ বাচনত গাখীৰ দৈ কৰিলে ভাল হয় আপোনালোকে টেকেলিটো থব পাৰে বা টেকেলি নাই যদি প্লাষ্টিকৰ কিহবাত থব পাৰে বটলত এতিয়া মই এটা প্লাষ্টিকেৰে মই ভালকৈ মানে হাৱা ওলাব নোৱাৰাকৈ মই ঢাকি দিম ধুনীয়াকৈ প্লাষ্টিকখনে মই মেৰিয়াই লৈছোঁ আৰু ইয়াত এডাল মই ৰবৰ ভৰাই একেবাৰে মই হেৰি কৰি দিম যাতে ইয়াৰ হাৱাটো ওলাব নোৱাৰে আৰু এতিয়া মই এখন টাৱেল লৈছোঁ টাৱেলখনত গাখীৰখিনি দি পেলাই মই একদম পুৰা গৰম কৰি ৰাখিম আৰু গৰম জেগাত থৈ দিম এতিয়া মানে গধূলি মই কাইলৈ ৰাতিপুৱাহে চেক কৰিম এতিয়া মানে ৰাতি মানে এতিয়া আবেলি হৈছে আৰু 3টা মান বাজিছে এতিয়া মই আৰু চেক নকৰোঁ একেবাৰে ৰাতিপুৱা চেক কৰিম এয়া চাওক মোৰ দৈ আপোনালোকক অকণমান মই হেৰি কৰি দেখুৱাইছোঁ ইমান ধুনীয়া হৈছে আপোনালোকে মোৰ ভিডিঅ'টো চাব যদি ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই